Hey friends, kuna? Hey. Fiore. তোমার হিয়ার হেরাল Hey friends, কি খবৰ? যেহেতু ৰাজ্যতে চাইফালে ফাগুনৰ বতৰ, যিসকল লাইক কমেন্ট শ্বেয়াৰ কৰিব মোৰ আজি ভিডিঅ'ত সবকে সমাজি মই ঘুগুনিয়াৰ মটৰ। অলপ পলম নকৰি আজিৰ বিষ অনুষ্ঠান একফালৰ পৰা আৰম্ভ কৰি এনে কিছুমান ব্যক্তি লৈছো আপোনালোকৰ মাজলৈ আৰু এনে কিছুমান ব্যক্তি দেখাৰ পিছত আপুনি ইমান কোন হলো চিন্তা কৰিব বা তোৰ মাক ফাগুন চল দুনিয়া কোন কোন জায়গাত গুচি গ'ল ৰে বাবুয়া তেন্তে বলক আজি বিষ অনুষ্ঠান একফালৰ পৰা ইল্লে ये सब क्या देखना पड़ रहा है ইনে মানুহে পুতলা লগত খেলা দেখিছিলো লাইফত ফাৰ্স্ট টাইম দেখিছো কোনোবাই বেঙেনা লগত খেলিছে अरे खतरनाक लोग हैं বেঙেনাটোক যিটো মৰমতে মুহাৰি আছে যেনিবাকে আৰু ইহঁতৰ মানিব লাগিব কিন্তু দেই প্ৰতিভা কিছুমানক কিন্তু মানিব লাগিব কিন্তু এনে প্ৰতিভাক আপুনি কি বুলি উৎসাহ দিব প্লিজ কমেণ্ট এটা কৰি জনাব কাৰণ লাইফত ফাৰ্ষ্ট টাইম দেখিছোঁ কোনোবাই এইরকম মুহাৰিছে দেই বাৰবাৰ মালিক একদম মানে কৃপা কৰিছো মানে প্লিজ এড্ৰেছ দিয়ক মানে এই তোৰ মাক ফাগুন চ'ত খোপা মানে কোন গ্ৰহৰ সৃষ্টি যে আহি পেলাই এই জগতখনত যে লাগিছে প্ৰভু তোমাৰো যে কি যে সৃষ্টি আৰু মই মানে মানিব লাগিব কিন্তু মইতো বাদ দিয়ক মোৰ চাই থকা দৰ্শকেও মানিব লাগিব যে কেনেকুৱা ধৰণৰ জীৱ এইখন পৃথিৱীত সঁচাকৈ কিন্তু দেই कैसे कैसे लोग रहते हैं यार यहाँ पर কেনেকুৱা ধৰণৰ জীৱ আপুনি নিজে কওকচোন বাৰু মাথাত সেন্দুৰ লগাই বুকুত শিলগুটি ভৰাই তলফালে আছে কি নাজানো বাৰু সেইটো আপোনালোকে কমেণ্ট কৰি যদি জনাই লাগিছে কেনেকুৱা ইহঁত হালক নাচায় কিয় গিৰিয়েকে দিন হাজিৰা কৰি কাঠত মাৰে ৰেন্দা ঘৈণীয়েকে আহি পেলাই এখন জগতত দেখায় বাৰান্দা কি কম আৰু হা লাগিছে কেনেকুৱা নাচাই কিয় এনেকুৱা লাগিছে সেই MRF-ৰ টায়াৰটো নেকি এনেকৈ খেলি আছে এনেকুৱা কিছুমান মাইকীয়েতো বেলেগ মতালে পলাই গুচি যায় তাৰপিছত বাতৰি নিউজৰ মানুহ আহি পেলাই মুখৰ আগত সেই ঘোঁৰা হেতু দি পেলাই গিৰিয়েকক একফালৰ পৰা সুধি যায় তেতিয়া গিৰিয়েকে কান্দি কৈ যায় বোলে মই মাৰো দিনত হাজিৰা কৰি কাঠত ৰেন্দা মোৰ মাইকীয়ে দেখাই আছিলে বোলে এই জগতখনৰ বোলে বাৰান্দা কি কৰিম আৰু কওকচোন এৰি খোৱা মিস্ত্ৰী এটালে পলাই গুচি গ'ল তাৰ পিছত বোলে মোৰ অৱস্থা এয়া আজি কেইদিনমানৰ পৰা মানে গান এটা শুনি আছো দেই ৰিলছত মানে কি গান সেইটো সুধো ৰিল বনাই থাকে আৰু প্ৰায় মানুহে বনাই থাকে গানটো মানে থাকে আগে সে ভি ঢালো ঢালো কি ঢালো পিছে সে ভি ঢালো आगे से भी डालो पीछे से भी डालो पीछे से भी ढालो तुम फिस करे धीरे धीरे निकालो যদি অসমত যদি আপুনি যদি বৰিং বোলা যদি ফিলটো যদি পায় একদম আপুনি চিন্তা নকৰিব আহি যাব মোৰ চেনেলত এনে কিছুমান ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহি থাকোঁ যিবোৰ ভিডিঅ' চালে আপোনাৰ চাগে ইমান কোনো হ'লে চাগে জীৱনত সুখ অনুভৱ কৰে আহক নেক্সটটো চাই লওঁ এয়া হৈছে আমাৰ অসমৰ গীতে सॉरी বাকীকণ নকওঁ ৰাইজে গম পায়ে জানি বুজি জিলিকাই থৈছে কিয় জানেনে সস্তীয়া জনপ্ৰিয় 2-4টা লৈ ল'ম পাৰিলে কণ্টেক্টো পাই যাম বিচনা কপাবলৈ তাইটোৱে আৰু ধান্দা আৰু ইয়াত ধান্দা বেলেগ একো নাই নহয় নিজে যদি আপুনি ভালকে মন কৰে মই কি ক'ম আৰু আপুনি নিজে চাই লওক কি ক'ব আপুনি
ফালে তাই মেলিয়ে থৈছে বোলে বুকুখন এখন বুকুখন এখন তোৰ মাক কি কম আৰু সঁচাকে দেই মানে কোন দিশে যাব লাগে কোন দিশে গৈ আছে চাওকচোন সেইকাৰণে মানুহৰ এডুকেশ্যন বোলা বস্তু থাকিব লাগে আৰু যিবিলাকৰ এডুকেশ্যন বোলা বস্তুটো নাথাকে নহয় বিদ্যা এডুকেশ্যন মানে বিদ্যা মই সকলোকে কোৱা নাই তোৰ মাক ফাগুন চৰসভা কৈছোঁ যদি বিদ্যা থাকিলে হয় নহয় এই চুটিয়ামি কিছুমান নকৰিলেই হয় बात तो सही है এনেকৈহে দিছে আৰু না মোক কি লাভ মোৰ লাভ কি মোৰ ইমান ধুনীয়া চুলি থাকোঁতে এইফালে ইমান ধুনীয়া মোৰ হেয়াৰ থকাৰ পিছতো মোৰ লাভ কি যদি মোৰ লগত যদি এনেকুৱা এজনী বিশ্ব সুন্দৰী নাই কিন্তু এটা কথাও আছে দিয়কচোন যাৰ বোলে লগত থাকে বোলে চাকৰি তাৰ লগত থাকে বোলে এনেকুৱা সুন্দৰী নাৰী ये सब क्या देखना पड़ रहा है কি ক'ম আৰু একদম ভিতৰুৱা কথা এটা কৈছোঁ এনেকুৱা এজনী মোৰো আছিলে এনেকুৱা টপা এটালৈ গুচি গ'ল তো গতিকে আজিলৈ ভিডিঅ' এতিয়া ইমানেই লগ পাম নেক্সট ভিডিঅ'ত যদি ভিডিঅ' চাই জীৱনত যদি ইমান কোনো যদি সুখ অনুভৱ কৰিলে ভিডিঅ' সোমাই গ'লে ঠেলি দিব নিজেও হাঁহি থাকিব 10জনকো হহাই থাকিব হাঁহি থাকিলে স্বাস্থ্যৰ কাৰণে ভাল লগ পাম নেক্সট ভিডিঅ'ত একে দৈ দাস বাই সদায় জয় কৃষ্ণ